অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জীয়ৰীৰ হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট পালেনে? সকলোকে আচৰিত কৰি তোলা ৰিজাল্ট কৰিছে যতীন বৰাৰ জীয়ৰীয়ে। কি ৰিজাল্ট কৰিলে আৰু ক'ত কিমান নম্বৰ পালে সকলো জনাম ভিডিঅ'টো শেষলৈকে চাই যাব। ইতিমধ্যে সকলোৰে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টসমূহ ঘোষণা কৰা হ'ল। অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জীয়ৰীয়েও হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিছিলে। যতীন বৰাৰ জীয়ৰীৰ ফলাফল বাৰু আপোনালোকে পালেনে? এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাম যতীন বৰাৰ জীয়ৰীৰ এইচএছ ৰিজাল্ট। যতীন বৰাৰ জীয়ৰী আস্থা বৰাই সৰ্বমুঠ 91% পাবলৈ সক্ষম হৈছে। কিন্তু এইখিনিতে মই আপোনালোকক জনাম যে যতীন বৰাৰ জীয়ৰী আস্থা বৰাই সৰ্বভাৰতীয়মূলৰ বৰ্ড এক্সামহে দিছিল, মানে ICSE পৰীক্ষাহে দিছিল। আৰু এই পৰীক্ষাত তেওঁ সৰ্বমুঠ 91% পাবলৈ সক্ষম হৈছে। আৰু আস্থা বৰাই ৰাজ্যিক পৰ্যায়ৰ পৰীক্ষা দিয়া নাছিল, তেওঁ সৰ্বভাৰতীয় বৰ্ডৰ পৰীক্ষাহে দিছিল। আস্থা বৰাৰ পৰীক্ষাৰ ফলত অতিকৈ সুখী হৈছে যতীন বৰা আৰু শ্বেয়াৰ কৰিছে তেখেতৰ ফেচবুকত এটা সুন্দৰ পোষ্ট। যতীন বৰাই নিজৰ জীয়ৰীৰ ৰিজাল্টক লৈ বহুতেই সুখী হৈছে। মোৰ চেনেলৰ ফালৰ পৰাও আস্থা বৰাক জনাইছোঁ শুভেচ্ছা আৰু শুভকামনা। আপুনিও যতীন বৰাৰ জীয়ৰীক শুভেচ্ছা জনাওক। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।